নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ মোৱা মাছ পাতত দিয়া আৰু এই পাতত দিয়া মাছ খাই খুব ভাল লাগে আৰু একেবাৰে সহজ পদ্ধতিৰে কেনেকৈনো মই মাছ পাতত দি বনাইছোঁ আৰু ইয়াত কি সামগ্ৰীৰ প্ৰয়োজন হৈছে তাকে চাওঁ আহকচোন। ইয়াৰ কাৰণে প্ৰথমতে মই অলপমান মোৱা মাছ লৈ লৈছোঁ আৰু মাছখিনি ভালধৰণে পেটুখিনি কাঢ়ি চাফা কৰি ধুই লৈছোঁ। আৰু লৈছোঁ 4-5 ফুটামান ৰচুন এই ধৰণে কাটি লৈছোঁ আৰু 3-4টামান কেঁচা জলকীয়া এই ধৰণে ফালি লৈছোঁ আৰু এটুকুৰা আদা সৰু সৰুকৈ কাটি লৈছোঁ। অলপমান ধনিয়া পাত কাটি লৈছোঁ। ধনিয়া পাতৰ সলনি আপোনালোকে মান ধনিয়া পাত ল'ব পাৰে বা নল'লেও কোনো কথা নাই। এতিয়া কলপাতখিলা ভিডিঅ'টোত দেখুওৱাৰ ধৰণে লেৰেলাই লৈছোঁ গেছত। এই ধৰণে লেৰেলাই ল'লে পাতখিলা ফাটি নাযায় আৰু টোপোলাটো বান্ধিবৰ কাৰণে সহজ হৈ পৰে। বেছি সময় পুৰিব নালাগে, কলপাতখিলা অলপমান লেৰেলিলেই হৈ যায়। পাতখিলা লেৰেলাই হোৱাৰ পিছত এতিয়া ইয়াতে মই মোৱা মাছখিনি দি লৈছোঁ আৰু ইয়াৰ লগতে মই ৰচুন, আদা, জলকীয়া আৰু ধনিয়া পাতখিনি দি লৈছোঁ। এটা সৰু চাইজৰ পিঁয়াজ কাটি ইয়াৰ লগত দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ, এচামুচ মিঠাতেল দি দিছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত অলপমান হালধি দিব পাৰে। মই ইয়াত হালধি দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। আৰু এতিয়া এই গোটেইখিনি মই ভাল ধৰণে সানি লৈছোঁ। মাছখিনি ভালদৰে সানি হোৱাত এতিয়া মই ভিডিঅ'টোত দেখুওৱা ধৰণে টোপোলাটো বান্ধি লৈছোঁ। এই ধৰণে মাছৰ টোপোলাটো বান্ধি লৈছোঁ আৰু এই ধৰণে মেৰিয়াই মেৰিয়াই বান্ধি ল'লে টোপোলাটো বান্ধিবলৈ একেবাৰে সহজ হৈ পৰে। এই ধৰণে টোপোলা কৰি লৈছোঁ আৰু কলপাতৰ চুচ এডালৰ সহায়ত টোপোলাটো বান্ধি লৈছোঁ। আপোনালোকে সূতা দিও বান্ধি ল'ব পাৰে। মই কলপাতৰ চুচৰ সহায়ত টোপোলাটো বান্ধি লৈছোঁ। এতিয়া মই আৰু এখিলা কলপাত লৈ টোপোলাটো ভালধৰণে মেৰিয়াই বান্ধি লৈছোঁ। এয়া আমাৰ মাছৰ টোপোলাটো বান্ধি হৈ গৈছে। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি মই এই টোপোলাটো কেৰাহীখনৰ ওপৰত দি দিছোঁ আৰু টোপোলাটো দিয়াৰ পিছত গেছটো একেবাৰে কম কৰি ঢাকনখন দি দিব 5 মিনিটৰ কাৰণে আৰু 5 মিনিটৰ পিছত টোপোলাটো ওলোটাই দিব আৰু এইদৰে 5 মিনিটৰ মূৰে মূৰে ওলোটাই ৰাখিব। 5 মিনিটতকৈ বেছি দিলে কেৰাহীত লাগি আহিব পাৰে, সেইবাবে 5 মিনিটৰ মূৰে মূৰে ওলোটাই গোটেই মাছখিনি সিজাব লাগিব। এইদৰে মাছখিনি 5 মিনিটৰ মূৰে মূৰে লুটিয়াই দি 20ৰ পৰা 25 মিনিটমানলৈকে গোটেই মাছখিনি সিজাই ল'ব লাগিব। 20ৰ পৰা 25 মিনিট সময় মাছখিনি সিজাই লোৱাৰ পিছত এতিয়া টোপোলাটো ঠাণ্ডা হ'বৰ কাৰণে এই ধৰণে মই মাছৰ টোপোলাটো ৰাখি দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। এয়া মাছৰ টোপোলাটো ঠাণ্ডা হৈ গৈছে। এতিয়া মই মাছৰ টোপোলাটো এই ধৰণে খুলি লৈছোঁ। এয়া মাছৰ টোপোলাটো খুলি হৈ গৈছে আৰু এই ধৰণে বনাই খাবলৈও বিৰাট টেষ্টি হয়। মাছখিনিও বহুত ভাল ধৰণে সিজি গৈছে আৰু বনাবলৈও বহুত সহজ হয়, খাবলৈও বহুত টেষ্টি লাগে। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। আৰু এয়া দেখিছে মাছকেইজনী কিমান ধুনীয়াকৈ এজনী হৈ আছে আৰু পৰিৱেশন কৰাটো সম্পূৰ্ণ আপোনালোকৰ ওপৰত কথা। আপোনালোকে ইয়াত নেমু ৰস মিহলি কৰিও পৰিৱেশন কৰিব পাৰে বা নেমু ৰস নোহোৱাকৈও কৰিব পাৰে, সম্পূৰ্ণ আপোনালোকৰ ওপৰত কথা। আৰু এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ।